কবিতাটিৰ শিৰোনাম মোৰ হৃদয়ৰ আপোন মানুহগৰাকী মা। লেখিকা দীপ্তি চুতীয়া। তোমালৈ আজি বৰকৈ মনত পৰিছে মা। তোমাৰ আঁচলৰ ছাঁ এৰি কেতিয়ানো ইমান ডাঙৰ হ'লো ধৰিবই নোৱাৰিলোঁ মা। তোমাৰ মৰমে এতিয়াও কন্দুৱাই থাকে মোক মা। জানানে তুমি মোৰ যে কিমান মনত পৰে তোমালৈ। চৰাইৰ দৰে পাখি মেলি উৰি গৈ তোমাৰ কোলাত এপলক জিৰণি ল'বলৈ মন যায় মা। তোমাৰ মনত আছেনে বাৰু যেতিয়া মই টপত নৰিয়াত পৰিছিলোঁ, তোমাৰ দুহাতেৰে বোলাই মোৰ কপালত আঁকি দিছিলা এটি মৰমৰ চুমা। আৰু তুমি যে দিছিলা সেই মৰমৰ মাতষাৰ জানানে মা। আজিও মনত পৰে বৰকৈ তোমাৰ দুবাহুত সাৱটি মোৰ কান্দিবৰ মন গৈছে মা। শেষত তোমালৈ বহুত মনত পৰিছে মা। মা